স্বাগতম জানাইছো। আপোনালোকে নিশ্চয় গম পাই চৰকাৰী লেট্ৰিনৰ টকা একাউণ্টত সোমাই গৈছে। প্ৰথম কিস্তি ৯,০০০ টকা একাউণ্টত সোমাইছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই যিটো লিষ্ট দেখিবলৈ পাইছে এইটো হ'ল চৰকাৰী লেট্ৰিনৰ লিষ্ট হয়। ইয়াত চাওক বহুতৰে মানুহৰ একাউণ্টত টকাটো সোমাই গৈছে, বহুতৰে পেণ্ডিং হৈ আছে, কিছুমানৰ এপ্ৰুভ হৈছে, কিছুমানৰ এপ্ৰুভ হোৱা নাই। ইয়াত মই আপোনালোকক ডাইৰেক্ট দেখাই দি আছোঁ। ইয়াত চাওক এপ্ৰুভ, ইয়াত কিমান তাৰিখে এপ্ৰুভ হৈছে। ইয়াত চাওক 20 তাৰিখ 9 মাহ 2023, 27 তাৰিখ 9 মাহ 2023 আৰু এইজনৰ পেণ্ডিং হৈ আছে। ইয়াত আপোনালোকে গোটেইখিনি চাব পাৰিব। যিসকলৰ পেণ্ডিং হৈ আছে সেইসকলৰ একাউণ্টৰ টকাটো সোমোৱা নাই, যিসকলৰ এপ্ৰুভ হৈ গৈছে সেইসকলৰ একাউণ্টৰ টকাটো সোমাই গৈছে। এই যিটো লিষ্ট, এইটো লিষ্টত যদি আপোনাৰ নাম আছে আৰু আপোনাৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত টকাটো সোমাই গৈছে। মুঠ 1 লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 9,০০০কৈ টকা। চৰকাৰী টয়লেটৰ কাৰণে এই ধন মুকলি কৰি দিছে চৰকাৰে। 9,০০০ টকাকৈ প্ৰথম ইনষ্টলমেণ্টৰ টকাটো সোমাই দিছে আৰু এই লিষ্টত আপোনাৰ নাম আছে নে নাই, যদিও আছে আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই কেনেকৈ চেক কৰিব মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখাই দিম। এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই প্ৰয়োজনীয়। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব। এই যিটো পেজ আছে এইটো হ'ল চৰকাৰী টয়লেট আঁচনিৰ মেইন পেজ হয় আৰু আপোনালোকে তল পিনে আহি যোৱাৰ লগে লগে ইয়াত দুটা অপশ্যন দেখিবলৈ পাব, MIS আৰু এটা হৈছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু মই লিষ্ট চাম সেইকাৰণে এইটো অপশ্যনত ক্লিক কৰিছোঁ আৰু আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব, কাৰণ চাৰ্ভাৰৰ বহুত প্ৰব্লেম দি আছে। আপোনালোকে অলপ সময় প্ৰত্যেকটো অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব লাগিব। আৰু এনেকৈ আহি যাব। আহি যোৱাৰ লগে লগে আপোনালোকে তল পিনে আহিব। ইয়াত আহিছে হাউচ হোল্ড ফৰ পেজ 2 CHC ৰিপৰ্ট। প্ৰথমে যিটো অপশ্যন দেখিবলৈ পাইছে চামাৰী অফ এপ্লিকেশ্যন ৰিচিপ্ট ফৰ IHSL ফ্ৰম চিটিজেন, এইটো অপশ্যনত ক্লিক কৰি দিব আৰু এনেকৈ আহি যাব। তল পিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ষ্টেট আৰু ইয়াত আহিছে আছাম, এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু পিছতে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত চাওক ডিষ্ট্ৰিক্ট, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে সেইটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। আৰু পিছতে তল পিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ব্লক অৰ্থাৎ উন্নয়ন খণ্ড, আপোনাৰ কোনটো হয় এইটোৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব। আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে চিৰিয়েল নম্বৰ আহি গৈছে, ব্লক নেম আহি গৈছে, পঞ্চায়ত নেম আহি গৈছে, আপোনাৰ ভিলেজ নেমটো ইয়াত আহি গৈছে আৰু এপ্লিকেশ্যনৰ যিটো ID আছে সেই ID নম্বৰটো ইয়াত দেখিবলৈ পাব। আৰু ফেমিলি হেড অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিজন মুৰব্বী আছে তেওঁলোকৰ নাম ইয়াত আহি যাব। আৰু ছাইডত আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ফাদাৰ্ছ হাজবেণ্ড নেম, অৰ্থাৎ আপোনাৰ ৱাইফে যদি এপ্লাই কৰিছে তেতিয়াহ'লে তাৰ হাজবেণ্ড নেমটো ইয়াত আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰৰ লাষ্টৰ 4টা সংখ্যা ইয়াত দেখিবলৈ পাব। আৰু ইয়াত আহিছে জেণ্ডাৰ, আপোনালোকে পুৰুষ হয় নে মহিলা হয় ইয়াত আপোনালোকে দেখিবলৈ পাইছে। কেটেগৰী BPL হয় নে APL হয়, কোনটো হয় ইয়াত দেখিবলৈ পাব। কাষ্ট জেনেৰেল কাষ্ট নে কোনটো কাষ্টৰ আছে সেইটো ইয়াত দেখিবলৈ পাব। আৰু এই যিটো এপ্লিকেশ্যন আপোনালোকে অনলাইনৰ দ্বাৰা এপ্লাই কৰিছিলে চৰকাৰী লেট্ৰিনৰ কাৰণে সেইটো আপোনালোকৰ পেণ্ডিং হৈ আছে নে নাই নে এপ্ৰুভ হৈছে আপোনালোকে নিজেই চাব পাৰিব। আপোনালোকে তল পিনে আহি যোৱাৰ লগে লগে আপোনালোকক ডাইৰেক্ট দেখাই দি আছোঁ। ইয়াত চাওক বহুতৰে মানুহৰ কিন্তু পেণ্ডিং হৈ আছে আৰু বহুতৰে এপ্ৰুভ হৈ গৈছে। যিসকলৰ এপ্ৰুভ হৈ গৈছে সেইসকলৰ 100% আপোনালোকৰ একাউণ্টত টকাটো সোমাব। আৰু প্ৰথম কিস্তিৰ আপোনালোকে 9,০০০ টকা আপোনালোকৰ একাউণ্টত সোমাব। ইয়াত চাওক এপ্লিকেশ্যন এপ্ৰুভ ডেট দিয়া আছে, কোন তাৰিখে আপোনালোকৰ এপ্ৰুভ হৈছে, এই গোটেইখিনি আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াব পাৰিব। যদি আপোনালোকৰ এই লিষ্টত নাম আছে আপোনাৰ নামৰ চিধাকে লাষ্টত আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্ৰুভ। ইয়াত যদি আপোনালোকৰ ডেট শ্ব' হৈ আছে তেতিয়াহ'লে আপোনালোকে কিছুদিন ৱেইট কৰক, কিছুদিনৰ ভিতৰতে আপোনালোকৰ টকাখিনি সোমাই যাব। আৰু যদি আপোনালোকৰ পেণ্ডিং হৈ আছে তেতিয়াহ'লেও আপোনালোকে ৱেইট কৰিব লাগিব। এপ্ৰুভ হোৱাৰ পিছতহে আপোনালোকৰ একাউণ্টত টকাটো সোমাব। এনেকৈ অতি সহজতে চাব পাৰিব লিষ্টখন। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।